স্কুটিখন এইফালে पेट के लिए करता है ताकि बेले कोई काम हो ना गेला মানুহ 300 টাকা হাজিৰা কৰি খাই আছে কিমান এই কিমান পইচা দেখিছে আপুনি আপোনালোকে চাওক এই আজি বিল আছিল থানাৰ সহযোগত ৰাতিপুৱাৰ পৰা চলি থকা এই পইচা লৈ ভাঙি লৈ বস্তা এটি আছে দুটাত ঐ তই ক'ব আনিছ বস্তুবিলাক ক'ব আনি স্কুটি কাৰ হয় স্কুটি কি ওলাই এয়া নাই বোলে এয়া কিমান হেল্ল' চাবি নাই বুলি কৈছে চাবি নাই বোলে আপুনি বিশ্বাস কৰা আমি কৰি টকাৰ কাৰণে মৰি থাকো সিহঁতৰ শ্ৰীনগৰত 3-4 জেগাত ঘৰ মাতি আছে আৰু কি কয় পেটৰ কাৰণে পৰি আছে সুস্থ খবৰ মানুহ এটা কাম খাব নোৱাৰে কিমান মানুহ ৰিক্সা দামি আছে 300 অপেন কৰ পেটৰ কাৰণে পৰি আছে মানে কি মানুহ আমি 500 টকা 300 টকাৰ কাৰণে মৰি থাকো গুৱাহাটীত 3-4 জেগাত মাটি গুৱাহাটী মানুহে কি ব্যৱহাৰ কৰে কি হ'ল পইচা আছে হা ধৰিব নোৱাৰিলি